নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হাই কৈ দিয়া। গোলাঘাটলৈ হস্পিটেললৈ যাম। মাৰ গাটো ভাল নহয়, সেইটো কাৰণে আগতে মিষ্টাৰৰ লগতে আহিছোঁ। যি পিছে ভিডিঅ'টো মই মোবাইলটো এওঁ হাততে দি পঠিয়াম। কি দেখুৱাই সেই জানিব আৰু দেই, আপোনালোকে চাই থাকিব কি দেখুৱাই আৰু আজি ডিউটি জেগালৈ আপোনালোকে ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন আহি পালোঁ গোলাঘাট। এতিয়া গোলাঘাট আহি মেলি আমি মোৰ অফিচৰ ওচৰতে ৰাখিছোঁ, গাড়ীখন ৰাখিলোঁ ইয়াত। আগফালে আছে মোৰ অফিচটো, লগ আপোনালোকক দেখাই আছোঁ। তাৰপাছত আজি আপোনালোকক একদম এটা বঢ়িয়া জেগাত লৈ যাম। গোলাঘাটত চবচে সস্তা কাপোৰ ক'ত পায় মই দেখাম আপোনালোকক। কিন্তু নাভাবিব বেয়া কাপোৰ, বঢ়িয়া কাপোৰ আছে। আপোনালোকে চাই থাকক, ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। গাড়ীটো ৰাখিছোঁ ইয়াত আৰু মোৰ অফিচটো হ'ল হয়তো দেখিছে যে এইটোৱে অফিচ। এইটো কি কৰিছে দাদা? হাবিৰ মাজত কি কৰিছে আপুনি? মই এতিয়া নৰসিংহ পাত ছিঙি আছোঁ। কি কৰিব নৰসিংহ পাত খালে বোলে মানুহৰ কেঞ্চাৰ নহয়। আচ্ছা, আপুনি বাহিৰৰ দেশত যদি যায়, উৰিষ্যা, বেংগলোৰ, গোৱা, আপুনি দেখিব প্ৰত্যেকটো চব্জিত প্ৰত্যেকটো বস্তুত আপুনি নৰসিংহ পাত পাব। তেতিয়া মই তাত সুধিছিলোঁ, তেতিয়া কৈছে যে এই বস্তুটো খালে কেঞ্চাৰৰ পৰা নিৰাময় হয়। এতিয়া যিমান কেঞ্চাৰ ইনষ্টিটিউট আছে আমাৰ অসমৰ মানুহে বেছি পায়, কিন্তু বাহিৰৰ দেশত আপুনি কেঞ্চাৰ বেমাৰটো খুব কম। এইটো নৰসিংহ, এইটোতো গাঁৱত ধেৰ পোৱা যায়, কিন্তু টাউনত পোৱা নাযায় না। সেইটো কাৰণে আমি এই হাবিৰ মাজতে বিচাৰি মেলি ইয়াক লৈ গৈছোঁ। এতিয়া অফিচলৈ লৈ যাম, অফিচত দাদাই বনাব আৰু পূৰা ডুপিম। টাউনত পূৰা বনাই আছে নলা। দুৰ্গা পূজাৰ আগতে কমপ্লিট কৰিব লাগে, সেইটো কাৰণে পটাপট কাম চলি আছে। নলা গোটেই বনাব নেকি গোলাঘাটত? কিবা ভিডিঅ' কৰি আছে নেকি? কওকচোন, গোটেই নলা বনাব নেকি গোলাঘাটত? নাজানো আমি। গোলাঘাটৰ প্ৰত্যেকটো নলা এনেকৈ বনোৱা হৈছে, গোটেই নলাখিনি ৰিপেয়াৰিং কৰা হৈছে। দাদাহঁতে কৰি আছে কাম। এতিয়া ৰৈছোঁ চানা খাওঁ বুলি, এইজনে একদম বঢ়িয়া চানা বনায়। তাকে খাই লওঁ, আপোনালোকে চাই থাকক। বা কি লুট দিছে হে, এইখন আৰু লুট দিব পৰা অৱস্থাত নাই। আৰু অকণমান দেৰি পাছত আপোনালোকক লৈ যাম গোলাঘাটৰ চবতকৈ সস্তা বজাৰখন। 100 টকা, 150 টকা, 200 টকা, একদম বঢ়িয়া কাপোৰ পাইছে। চাই থাকিব ভিডিঅ'টো, আৰু অকণমান দেৰি পাছতে ডাইৰেক্ট বজাৰত লগ পাওঁ আপোনালোকক। এইটো বাটাৰ পইণ্টৰ সন্মুখেদি যিটো ৰাস্তা সোমাই গৈছে নহয়, সেইটোতে আপোনাৰ একেবাৰে সস্তা বজাৰখন তাতেই পাব। এইখন তাৰ একদম সন্মুখত। দাদা কাপোৰবোৰ কেনেকৈ? 400, 300, 500 ফিক্স নে? দাদা কেনেকৈ এইবোৰ? 50। দাদা কাপোৰ কেনেকৈ যোৰা? 500 ফিক্স ৰেট নে? আচ্ছা, পেন কেনেকৈ এইবোৰ? কুৰ্তা কেনেকৈ দাদা? এইবোৰ 150 টকীয়া। পেনবোৰ দাদা 400 কম হ'ব নাই? এইবোৰ 100, 100, 100, সব 100।
সেইবোৰ টি চাৰ্ট যিমান দেখিছে চব 100 চব 100 এটা 100 100 নে 100 এইবিলাক 500 300 কোনকেইটাতে 300 চব এটা খাই যাব এইটো পাৰ্ট 300 এইটো 500 আচ্ছা কেনেকুৱা ধৰণৰ কাপোৰ ইয়াত জোৰ কাপোৰ আছে বেলেগ বেলেগ দামৰ আছে আপোনাৰ 200 টকীয়া আছে 300 টকীয়া আছে আচ্ছা আৰু আপোনাৰ 200 টকীয়া আছে 250 টকীয়া আছে আচ্ছা আপুনি বাছি ল'ব পাৰিব চব 200 250 150 ইউটিউব ঠিক আছে আপোনালোকে আহক আমাৰ একোৱে কাম জনাইছোঁ আপোনালোক আমাৰ ইয়াত 300 টকা 400 টকা 500 টকীয়া মাল আছে সকলো আহক দাদাৰ ওচৰলৈ বঢ়িয়া আমাৰ 300 টকাত আপুনি পলিপাট পাব এচিকৰণ পাব আপোনালোকে আচ্ছা বাছি ল'ব পাৰিব আপোনালোকে নিজেই নিজৰ চইজৰ কথা আপোনালোকে 400 500 টকীয়া মাল পাব আহিব ৱেলকাম কেইটকা দিছে 200 দেখাই দিয়ক এবাৰ এইটো 200 এইটো 200 এইবোৰ 150 লং পেণ্ট ল'লে 200 250 300 আচ্ছা একদম সস্তা বজাৰ গোলাঘাটৰ ইয়াত আহিব এইটো লাইনত একদম সস্তা হ'ব কিন্তু বাটাৰ পইণ্টৰ পৰা আহিছে দাদা ওচৰলৈ আহিব চাৰ্ট ল'বলৈ আহিব ভাল লাগিব কম দামত আহিব ঠিক আছে ডিছকাউণ্ট দি দিব ডিছকাউণ্ট হ'ব হকালে ডিছকাউণ্ট হ'ব ক নামটো কি নাম তোৰ আচ্ছা ক নমস্কাৰ মোৰ নাম খেৰি দিবাটো দাদা ইউ কৈছা ছাবস্ক্ৰাইব কৰি দিবলৈ চেনেলটো তেতিয়াহ'লে বন্ধুসকল আজি দেখালোঁ আপোনালোকৰ গোলাঘাটৰ সকলোকৈ সস্তা বজাৰখন আৰু বেলেগ এদিন লগ পাম আকৌ নতুন এটা জেগাৰ লগত নতুন এটা ভিডিঅ'ৰ লগত তেতিয়ালৈকে টিল টেন টাটা বাই বাই